আলহামদুলিল্লাহ। প্রিয় ভাই বনিসকল, জান্নাত কোনো কল্পনা নহয়। এইটো আল্লাহ সুবহানাহু তাআলাই ইমানদাৰ বান্দাসকলৰ বাবে প্ৰতিশ্ৰুতি দিয়া এক চিৰস্থায়ী ঘৰ। জান্নাতত কোনো দুখ নাই, নাই কোনো কষ্ট, নাই কান্দন, নাই মৃত্যু। তাত আছে শান্তি, তাত আছে চিৰন্তন সুখ। কোৰাণত আল্লাহে কৈছে, জান্নাতত নদী বৈ থাকিব, তাত গাখীৰৰ নদী, মধুৰ নদী আৰু পৰিষ্কাৰ পানীৰ নদী থাকিব। জান্নাতত মানুহে যি বিচাৰে সেয়া পাব, যি মনত আহে সেইটো হাজিৰ। কোনো পৰিশ্ৰম নাই, কোনো চিন্তা নাই। তাত মুখবোৰ উজ্জ্বল হ'ব, চকুবোৰ শান্তিৰে ভৰপূৰ্ণ হ'ব। প্ৰত্যেক বান্দাই ক'ব, আলহামদুলিল্লাহ, আল্লাহে আমাক সত্য প্ৰতিশ্ৰুতি দিছিল। প্ৰিয় ভাই ভনীসকল, এই জান্নাত সহজে পোৱা নহয়। তাৰ বাবে লাগিব ঈমান, নামাজ, ৰোজা, সদকা আৰু ভাল আমল। আজিৰ এই দুনিয়া অস্থায়ী, কিন্তু জান্নাত চিৰস্থায়ী। আহক আমি সকলোৱে মিলি আল্লাহৰ সন্তুষ্টিৰ পথত চলো, যাতে কিয়ামতৰ দিনা আমাক কোৱা হয়, প্ৰৱেশ কৰা জান্নাতৰ শান্তিৰ সৈতে। আমিন।